কবিতাৰ শিৰোনাম যিবোৰ গাভৰু কোনোদিন প্ৰেমত পৰা নাই। যিবোৰ গাভৰু কোনোদিন প্ৰেমত পৰা নাই, তেওঁলোকেই শূন্যতা। শূন্যৰ পৰাই তেওঁলোকৰ জীৱনৰ আৰম্ভণি। তেওঁলোক স্মৃতিহীন আৰু গানহীন। তেওঁলোকৰ দীঘলীয়া ৰেল ভ্ৰমণ কেৱল তেওঁলোকৰ বুকুৰ মাজতে। যেন ছবিঘৰৰ পৰ্দাত উৰি ফুৰা উৰাজাহাজ এখন, যেন এখন কাগজৰ নাও, বতাহীন। তেওঁলোকৰ বাবে মই দুখ প্ৰকাশ কৰিছোঁ। যিবোৰ গাভৰু কোনোদিন প্ৰেমত পৰা নাই, তেওঁলোকৰ বাবে পূবৰ বেলি, পশ্চিমৰ বেলি একেই কথা। তেওঁলোকৰ বাবে সপোন দেখা, সপোন নেদেখা একে কথা। গোলাপ ফুলবোৰ তেওঁলোকৰ বাবে নুফুলে। তেওঁলোকৰ খোপাত কপৌ ফুল নোসোৱায়। নিৰ্মুখী চৰাইবোৰ দেখি তেওঁলোক বিষণ্ণ নহয়। অস্তাচলৰ বেলি দেখি তেওঁলোকৰ মনত নপৰে বিষয় জীৱনলৈ। তেওঁলোকৰ প্ৰাৰ্থনাবোৰ নহয় অপাপ। সেই গাভৰুবোৰৰ ভৱিষ্যতত নাথাকে কোনো সোঁৱৰণ, যাক লৈ উচুপিব পাৰি। ঘৰহীন মানুহবোৰ তেওঁলোকতকৈ কম দুৰ্ভগীয়া। যিবোৰ গাভৰু কোনোদিন প্ৰেমত পৰা নাই, নক্ষত্ৰৰ, জোনাকৰ, শস্যৰ, নৈ আৰু সেউজীয়াৰ, তেওঁলোকেই শূন্য।